ওকে ও আহকচোন আহক আপুনি তো বৰ ক্ৰিটিকেল মানুহে আপুনি পেপাৰ পঢ়ি গোটাই দুনিয়াৰ খবৰ ৰাখে কিন্তু নিজৰ খবৰ হ'লেই কাকো নেৰে আপুনি বৰ বৰ হপলেছ মানুহ আপুনি বহুতদিন বাৰু বহিমতো বহিবাইতো আহিছোঁ হয় কওকচোন মই কি ক'ম আপুনি মোক কওক আপুনি ক'ব লাগিব আচ্ছা আপোনাৰতো এটা বৰ মাই ডিয়াৰ ব্ৰাদাৰ আছে আপুনি মোক কোৱা নাছিল এম.এ. ইন ইংলিছ অঁ তেওঁ মোৰ নিজৰ ভাই নহয় কিনো আপুনি নিজৰ ব্ৰাদাৰ নহয় বোলে তাকেতো সি মোৰ ভাই নহয় মোৰ খোলখালী ল'ৰাহে আমাৰ মিছেছৰ তলৰটো ভাইক আপুনি ক'ত লগ পালে তাক একেবাৰে ননচেন্স কথা কৈছে আপুনি ব্ৰাদাৰ ইন ল মানে কি বুজে আইনে কৈছি তেওঁ আপোনাৰ ব্ৰাদাৰ আই মিন ভায়েক আৰু আপুনি কৈছে অ' মোৰ ভাই নহয় মোৰ খোলখালী কেনেহেন কথা এইগিলা কিনো লৰ কথাটো আছে ইয়াত আপুনি ক'লে মোৰ ব্ৰাদাৰক লগ পোৱা বুলি মই ক'লোঁ যে তেওঁ মোৰ ব্ৰাদাৰ নহয় মোৰ ব্ৰাদাৰ ইন ল খোলখালী অ' ময়ো তাকে কৈছোঁ ধৰক শুনক আধুনিক যুগত বিয়াৰ আগৰ সম্পৰ্কগিলা হৈছে এই ফ্ৰীতে পোৱা চাইনিজ ৰেডিঅ'ৰ দৰে চলিও চলিব নচলিও নাই গেৰাণ্টি নেদেও আপুনি নিবিচাৰেও কিন্তু এটা কথা মনত ৰাখিব বিয়াৰ পিছৰ যিবিলাক সম্পৰ্ক সেইগিলা কিন্তু একেবাৰে আপোনাৰ মানে নিজৰ কষ্টৰ পইচাৰে কিনা ভাল কোম্পানীৰ চাউণ্ড ছিষ্টেমৰ দৰে দোকানে আপোনাক গেৰাণ্টি নেদে গেৰাণ্টি আপুনি দিব লাগিব যে মই বস্তুটো ভাল কৰি ৰাখিম মই চলাম তাক ভাল কৰি তেহে নহ'লে আপুনি মাল কিনিব নোৱাৰে সেইটো চৰ্ত বুজছি না কি 2 নম্বৰী কাৰবাৰ চাওকচোন দোকানে আপোনাক বস্তু দিব আৰু দোকানে আপোনাৰ পৰা গেৰাণ্টি ল'ব যে আপুনি বস্তুটো ভাল কৰি ৰাখিব লাগিব এটা কেনেহেন কথা কিন্তু উপায় নাই আপুনি তাক মেইনটেইন কৰি টিপ টপ কৰি ৰাখিবলৈ বাধ্য কাৰণ কি জানে সেই সম্পৰ্কগিলা আই মিন সেই চাউণ্ড ছিষ্টেমগিলা ভালদৰে বাজিলি আপোনাৰ জীৱনত ভাল সুৰ বাজিব নহ'লি বুজি না কি হ'ব আৰু নাৰীৰ বাবে কি ক'লে নাৰীৰ বাবে কিবা হৈছে নেকি আপোনাৰ কিনো তৎভাত নোহোৱা মানুহৰ দৰে কথা কৈছে শুনক নাৰীৰ জগতত অনাধিকাৰ প্ৰৱেশ কৰিব গ'লে আপোনাৰ সৰ্বনাশ হ'ব নাৰীৰ ব্যক্তিগত জীৱন তাৰ আপুনি হাত কিয় উঠিছে কাৰো নেদে মিনিষ্টাৰ কোৰ্টৰ জাজেও নেদে আপুনি 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 হেৰি নেকি আপুনি নাৰী নিৰ্যাতনকাৰী নেকি আৰু নাৰী শোষণকাৰী নেকি কিয় হ'লে কিয় হচ্ছে এইগিলা কথা নাৰীৰ মতে থাকিবা দিয়ক নাৰী দুৰ্গা জানে না শাস্ত্ৰত কৈছে নাৰীৰ কথাত মাত নামাতিব চেপা পনাইতো কেঁকৰা চেপা আজিকালি চুপাই নাৰী সংগঠন কিবা কৰি যদি সিহঁতে গম পায় আপোনাক এনাই কেঁকৰা চেপা দিব পাহৰি যাব চব কথা শুনক আজিৰ যুগত সুখী বৈবাহিক জীৱনৰ বাবে এটাই মন্ত্ৰ জানিব খোজে আপুনি এটা কাম কৰকচোন আপুনি মোৰ মোবাইলত এটা ৰিং কৰক কিয় কৰক ৰিং কৰক মোৰ নাম্বাৰত ৰিং কৰক আপুনি কৰক এইটো হৈছে আধুনিক যুগত পুৰুষসকলে মাতি থাকিব লগা মন্ত্ৰ আপুনি জব কৰি থাকিব পুৱা গধূলি শুওঁতে বহোঁতে আপুনি জব কৰি থাকিব আপোনাৰ জীৱন আপোনাৰ ঘৰ সংসাৰ সুখত চলিব নহ'লে গেৰাণ্টি নাইও
আর আপনি নিবিশ্রিব বুঝছি আপনিও বিষয় বুঝছি না